MasterChef নয়নদাইনো কি বনালে ইমান ধুনীয়া ডিছ বনালে MasterChef নয়নদাই আৰু সেইটো ট্ৰাই কৰিবলৈ পাই মইনো কিমান বেছি লাকি ফিল কৰিলোঁ তো দেখাই আছোঁ আপোনালোকক এটা ধুনীয়া ইভেণ্ট য'ত বনালে ধুনীয়া ধুনীয়া খানা ব্লগ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ৱেলকাম টু এনাডাৰ নতুন ব্লগ এটা ধুনীয়া ভিডিঅ'লৈকে আপোনালোক স্বাগতম জনাইছোঁ থাম্বনেইল আৰু টাইটেল দেখা পাই গম পাই গৈছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে একচুৱেলি মই আছোঁ তিনিচুকীয়াত হোটেল এৰোমা ৰেচিডেঞ্চি মোৰ বেকগ্ৰাউণ্ডত যিখন হোটেল দেখিবলৈ পাইছে এৰোমা ৰেচিডেঞ্চি তো তাত আহিছোঁ এটা ধুনীয়া ইভেণ্ট আছে আৰু থাম্বনেইল দেখা পাই আপোনালোকে গম পাই গৈছে ইভেণ্টত কোন উপস্থিত থাকিব আমাৰ মাষ্টাৰচেফ মৰমৰ নয়নজ্যোতি শইকীয়া দা আহি পাইছে তেওঁ আৰু মোকো মাতিছিলে বোলো ইভেণ্টটো আপোনালোকক দেখাই দিওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে নয়নদাৰ হাতেৰে কিবা কিবি খামো আছে তেখেতে কিবা কিবি বনাব তো ইভেণ্টটো আপোনালোকক জনাইছোঁ কিহৰ ইভেণ্ট হ'ব গৈ আছে আৰু এইফালে বিবেক দাও আহিছে মোৰ লগত কেনেকুৱা মজা এক্সাইটেড ফুল এক্সাইটেড তো গাইছ হোটেলখন মই লোকেশ্যনটো এবাৰ এনে জনাই দিওঁ ৰঙাগড়া ৰোড বুলি কয় তিনিচুকীয়াৰ ৰাস্তাটো তাৰ কাষতে আছে গমেই পাব আপোনালোকে এৰোমা ৰেচিডেঞ্চি তো আপোনালোকে ইণ্টাৰনেটতো পাই যাব এৰোমা ৰেচিডেঞ্চিৰ বিষয়ে আপোনালোকে দেখিবলৈ পাইছে এইটো ধুনীয়া বিল্ডিং আৰু এইফালে হৈ আছে ইভেণ্টটো বলক ইয়াতে ইভেণ্টটো হ'ব গৈ আছে দেখিবলৈ পাইছে এইফালে কিটচেন এটাও ৰেডি হৈছে য'ত নয়নদাই কিবা খানা বনাব আৰু আপোনালোক দেখাইছোঁ কি বনায় আৰু সকলো এনেকৈ বহি গৈছে আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া প্ৰিপেৰেশ্যন এইফালে ফাইনেলি লগ পাই গ'লোঁ আমাৰ মেইন মানুহ নয়নদা কি খবৰ যি এক্সাইটেড নে পুৰা একদম ধুনীয়া ইভেণ্ট আছে বঢ়িয়া বঢ়িয়া তো তো এনেকৈ ৰেষ্টুৰেণ্টখনৰ শুভাৰম্ভণি হৈ গ'ল তিনিচুকীয়া এৰোমা ৰেচিডেঞ্চিত এইখন অপেনিং হৈ গ'ল ৰেষ্টুৰেণ্ট আৰু এনেকৈ মোকো মৰম দিলে অকণমান তো দেখাই দিছোঁ আপোনালোক ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ আপোনালোকে আজিৰ পৰা ইয়াতে মজা মজা খানা পাই যাব ভিডিঅ'টো বাৰু দুদিনমান দেৰিকৈ দিছোঁ তো দেখিবলৈ পাইছে ধুনীয়া পৰিৱেশ আৰু ধুনীয়াকৈ মোকো গামোচা চামোচা দিলে ধুনীয়া এটা ফুল দিলে ভাল লাগিল বাৰু বহুত ভাল লাগিল আৰু এতিয়া ধুনীয়াকৈ আপোনালোকক বাকী যিটো ইভেণ্ট হ'ব গৈছে সেইটো আৰু বাইদেৱে এই প্লেচটো ডিজাইন কৰিছে তো আপোনালোকক দেখাই দিলে থেংক ইউ তো গাইছ এতিয়া হ'ব গৈছে ইয়াৰে মেইন যিটো কাৰ্যসূচী তো একদম ৰেডি হৈ গ'ল নয়নদা আপোনাৰ হাতেৰে কিবা বনাব বুলি শুনিছোঁ কি বনাব আজি দুটা ৰেচিপি এটা ভেজ এটা নন ভেজ তো আমাৰ ছাৰ ৰেডি হৈ গৈছে একদম ধুনীয়াকৈ এতিয়া বনাই আছে মানে যোগাৰ কৰি আছে আৰু তো নয়নদা কি কি হ'ব আজি তো এইটো মই ফ্ৰাইড চিকেনৰ কাৰণে কোটিংটো ৰেডি কৰি আছোঁ অ'কে এইটো ড্ৰাই মিক্সটো অ'কে অলৰেডি চিকেনটো মেৰিনেট হৈ গৈছে আমাৰ বাটাৰ মিল্কত আৰু মিক্স কৰি জাষ্ট ফ্ৰাই কৰিম দেন তাৰপিছত আমি এটা চচ বনাম হানি আৰু মাষ্টাৰ্ডৰ এটা চচ অ'কে এইটো টছ কৰিম বনাই আছে ফ্ৰাইড চিকেন উইথ হানি এণ্ড অৰেঞ্জ জুচ ঠিকেই কৈছে নয়নদা হানি অৰেঞ্জ চচ অ'কে হানি অৰেঞ্জ চচ ফাইনেলি নয়নদাৰ প্ৰথম ৰেচিপিটো ৰেডি হৈ গ'ল ফ্ৰাইড চিকেন উইথ হানি আৰু অৰেঞ্জ জুচ তো মই এনেকৈ কৈ দিছোঁ চিম্পলকৈ হানি এণ্ড অৰেঞ্জ গ্লেজ ক'ব পাৰা অ'কে তো দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়াকৈ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু বনালেতো ধুনীয়াকৈ বনালেই বাৰু এতিয়া কৰি আছে প্লেটিং যিটো গাৰ্নিচিং দেখিবলৈ পাইছে অ'কে তো এই চচটো কি হয় নয়নদা কিহৰ হয় এইটো হয় এইটো অৰেঞ্জ জুচ আৰু হানি হয় হয় আচ্ছা 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 আৰু তলৰটো হৈছে মাষ্টাৰ্ড অ'কে আমাৰ কাচুন্দি হা 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 কাচুন্দি হয় কাচুন্দি। অ'কে অ'কে वाओ গাৰ্নিচিং ফাইনেলি এয়া দেখিবলৈ পাইছে ৰেডি হৈ গ'ল প্লেট আৰু এনেকৈ নয়নদাৰ ছেকেণ্ড ৰেচিপিটো ৰেডি হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে প্লেটিং কেনেকুৱা ধুনীয়াকৈ কৰিছে অভিয়াছলি দেখিবলৈ পাই আছে খাব মন গৈছে নে কমেণ্ট কৰি জনাই দিব আপোনালোকে আৰু তাৰপিছত সকলোৱে টেষ্ট কৰিলে আৰু ময়ো টেষ্ট কৰিম বাৰু আপোনালোকে দেখিবলৈ পাই আছে অ'কে তো লৈ লওঁ হাতেৰে লৈ লওঁ ডাইৰেক্ট বহুত মাইল্ড ক্ৰিমি ফ্লেভাৰ অ'কে গাইজ তো দেখিবলৈ পাইছে এনেকুৱা ধুনীয়া লাগিছে তো থেংক ইউ ছ' মাছ আগতেও খাইছোঁ নয়নদাৰ হাতেৰে গাহৰি মাংস আজিতো খাই চাওঁ এটা বস্তু দেখাই দিওঁ মই আপোনালোকক ভিতৰটো চাওক ইয়াতে পনীৰ চনীৰ গোটেইখিনি আছে ওপৰটো পূৰা ক্ৰাঞ্চি ফাইনেলি গেছ ৰেষ্টুৰেণ্টৰ ভিতৰত গোটেই ইভেণ্টটো কমপ্লিট হৈ গ'ল তো গেছ বাইদেউসকল আছে দাদা আছে মোৰ ভিডিঅ' আগতে চোৱা বুলি কৈছে তো ভাল লাগিল জানি পেলাই তো মোৰ ভিডিঅ' চাই পেলাই খাবলৈও গৈছিলোঁ বোলে তো এইটো কথা জানি আকৌ ভাল লাগে থেংক ইউ ভাই কেনেকুৱা লাগিল আজি ইভেণ্টটো একদম বঢ়িয়া ঠিক আছে দিয়ক এনজয় কৰক তো ফাইনেলি আমি বহি গৈছোঁ এইফালে নয়নদা এইফালে মোৰ খানা এইফালে বিবেকদাৰ খানা তো ধুনীয়াকৈ একদম তো নেক্সট প্লেন ক'ত দাদা ক'ৰবাত যাব লগা আছেনে বাহিৰত নেক্সট আছে বহুতকেইটা ইভেণ্ট আছে এতিয়ালৈকে
পাকা কৰা নাই আৰু আৰু এটা কুৱেশ্যন মানে মোৰ কুৱেশ্যন নহয় এইটো আমি যে আগতে ভিডিঅ'টো বনাইছিলোঁ আপোনাৰ লগত মই বনাইছিলোঁ তাত বহুতে এইটো কুৱেশ্যন কৰিছে আপোনাৰ নিজৰ চেনেলটো কেতিয়া আহিব ভাবিছোঁতো বহুত সোনকালে মোৰ নিজৰ মানে কিন্তু টাইমে নিমিলিছে শ্বুট কৰিবলৈ এতিয়াতো বহুত হেৰি হৈ আছে আৰু শ্বুটবিলাক হৈ আছে বাট মানে মানুহে আশা কৰিব পাৰেনে ইন দ্য নিয়াৰ ফিউচাৰ এইটো বছৰতে হৈ যাব মজা লাগিব মজা লাগিব আৰু ইভেণ্টটো খতম কৰি উঠি ইয়াৰে খানা ট্ৰাই কৰিলোঁ বিভিন্ন ধৰণৰ স্নেক্স বনাইছিলে পূৰা দবাই খালোঁ ভোকো লাগি আছিলে আৰু বহুত টেষ্টি আছিলে আপোনালোকে আহিব এইখনত নতুনকৈ ৰেষ্টুৰেণ্ট আপুনি হৈ গ'ল মই আপোনালোকক জনালোৱে তো গেছ ফাইনেলি গোটেই ইভেণ্টটো কমপ্লিট হৈ গ'ল আৰু নন্দা এতিয়া যাব ওলালে তো বহুত ভাল লাগিল নন্দাৰ লগত এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব পাৰিলে অভিয়াছলি ভাল লাগিব আৰু আগলৈকেও আপোনালোকে দেখিবলৈ পাই থাকিব নন্দাৰ নিজৰ চেনেলো আহিব বুলি কৈছে এটা কথা দিওঁ ধুনীয়া ৰেষ্টুৰেণ্ট খুলিলে ধুনীয়া এটা ইভেণ্ট গ'ল আপোনাৰ মানে এক্সপিৰিয়েঞ্চটো অকণমান কৈ দিয়ক নাই মোৰ এক্সপিৰিয়েঞ্চ খুব ভাল বিশেষকৈ তিনিচুকীয়াত মই যেতিয়া আছিলোঁ তিনিচুকীয়াত সেই টাইমত হয় হয় তেনেকুৱা বিশেষ ৰেষ্টুৰেণ্ট নাছিলে মই য'ত গৈ পিনি খাব পাৰোঁ টাইম স্পেণ্ড হয় 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 আৰু লাহে লাহে তিনিচুকীয়া যেনেকৈ গ্ৰ' হৈছে খুব ভাল লাগিছে নিজৰ জেগা এটা যেতিয়া গ্ৰ' হয় খুব ভাল লাগে তো বঢ়িয়া লাগিলে একদম দাদাও ধুনীয়াকৈ ৰেচিপি বনালে আপোনালোকক দেখাইছোঁ তো থেংক ইউ ছ' মাছ দাদা বহুত ভাল লাগিল দিয়ক ঠিক আছে আকৌ লগ পাম একদম চিয়'ৰ চিয়'ৰ ফাইনেলি খোৱা লোৱা হৈ গ'ল আৰু এতিয়া মই চিনাকি কৰাই দিছোঁ বা আছে ৰেষ্টুৰেণ্টখনৰ অনাৰ হাই বা ভাল খবৰ তো থেংক ইউ ছ' মাছ ইমান ধুনীয়া ৰেষ্টুৰেণ্ট এখনত আজি আহিব পালোঁ প্লিজ আপোনালোকো আহিব আমাৰ নতুনকৈ ৰেষ্টুৰেণ্ট ৰেন'ভেট কৰা হৈছে নতুন মেনিউ আমি ৰাখিছোঁ আহি পেলাই প্লিজ ট্ৰাই কৰিব তো গেছ মই এতিয়া আপোনালোক যিহেতু মই ইয়াতে ৰাতি ষ্টে' কৰিম সেইকাৰণে মই হোটেলখন বোলো আপোনালোকক দেখাই দিওঁ এতিয়া ৰাতি 10টামান বাজিছে 10টামানত শ্বুট কৰি আছোঁ আৰু সুব্ৰত দা আছে ইয়াৰে মেনেজ কৰে তো দাদা বলক এতিয়া আমি হোটেলখন চাই লওঁ একদম চলিয়ে প্লিজ আপ আগে আগে তো প্ৰথমতে হ'ল এইটো ইয়াৰে ৰিচিপশ্যন এৰিয়া দেখিবলৈ পাইছে আপোনালোকে ৰিচিপশ্যন এৰিয়া তো ধুনীয়া ৰিচিপশ্যন এৰিয়া আছে তো এইফালে আছে বিভিন্ন ধৰণৰ ক্লকছ মানে বেলেগ বেলেগ টাইম জ'নবিলাক আছে আপোনালোকে দেখিবলৈ পাই আছে লণ্ডন ডুবাই নিউ দিল্লী তো মই আপোনালোকক লৈ আহিছোঁ হোটেলখনৰ এটা চুইট ৰুম দেখিবলৈ পাইছে এইটো হ'ল ইয়াৰে চুইট ৰুম ৱাও কেনেকুৱা ধুনীয়া আপোনালোকে আহিলে বিন্দাছ থাকিব পাৰিব ইয়াতে তো গেছ এতিয়া ৰুমটো দেখাই আছোঁ ধুনীয়া ৰুম তো এইটো ৰুমক কি বুলি কয় চুইট ৰুম এইটো তো গেছ এইটো হ'ল ফেমিলি চুইট ৰুম তো দেখিবলৈ পাই আছে দেখা দিয়ক ৱাও তো গাইজ দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া ৰুম মানে আগত যিটো দেখাইছিলোঁ সেইটো নৰ্মেল চুইট ৰুম ফৰ 1% to 2% আৰু এইটো হ'ল ফেমিলি চুইট ৰুম ইয়াতে ডাইনিং চাইনিং চব আছে আপোনালোকে দেখিবলৈ পাইছে তো ধুনীয়া বম ডাঙৰ একদম লাক্সাৰিয়াছ ৰুম আপোনালোকে মজা পাব এইটোৱে আৰু বাকী দাদাহঁতে হেল্প কৰি আছে দেখাই আছে গোটেইখিনি তো এইটো দেখাই দিছোঁ মানে ৰুমবিলাক ধুনীয়াই হয় কিন্তু মোৰ আটাইতকৈ যদি ভাল লাগিছে সেইটো হ'ল যিটো মানে আপোনাৰ ফেমিলি চুইট ৰুমটো কেনেকুৱা ধুনীয়া গাইছ এতিয়া ৰুমত আছোঁ আৰু শুব লাগে বেয়া টোপনি লাগিছে ভাত দেখাই দিওঁ ৰাতি ডিনাৰত আছে একদম ধুনীয়া খানা ভাত এয়া দেখিবলৈ পাইছে ধুনীয়া পনীৰ চব্জি আলু পিটিকা বিলাহী পিটিকা দাইল আলু ভাজা আৰু ইয়াতে আছে ইয়াৰ স্পেচিয়েল চিকেন কাৰী খাব মন নাছিল বাৰু বাট দিছে যিহেতু ধুনীয়াকৈ খাই দিওঁ লগ পাই আছোঁ ৰাতিপুৱা গুড মৰ্ণিং গাইজ তো ফাইনেলি এয়া সাৰ পালোঁ বেয়া শুলোঁ আৰু এইকেইদিন অলপ ঘূৰা ঘূৰি হৈ আছিলে বেছিকৈ তো ভাগৰো লাগি আছিলে মাতে চেঞ্জ হৈ গ'ল আৰু এতিয়া টোপনিৰ পৰা উঠিলোঁ বঢ়িয়াকৈ ফ্ৰেছ হ'লোঁ আৰু এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰিব ব্ৰেকফাষ্ট লাগে 10টা বজালৈকে ইয়াতে আৰু এতিয়া বাজিলে আপোনাৰ 9:25 তো জল্দি যাব লাগে এইফালে বিবেক দাও ৰেডি হৈ গৈছে আমাৰ ৰুমৰ অৱস্থা নাই সঁচাকৈ কৈছোঁ কালি তামাম শুলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম তো এয়া নতুন ৰেষ্টুৰেণ্টখন আৰু সেয়া সন্মুখত লাগি আছে ব্ৰেকফাষ্ট তো খাই লওঁ বঢ়িয়াকৈ এনেও ৰাতিপুৱা খোৱাতটো এক্সপাৰ্টে মই এনেকুৱা বস্তুবিলাক দেখিলে বিৰাট ভাল লাগে তো এই হোটেলখনৰ এয়া ব্ৰেকফাষ্ট একদম বুট মুগ দেখিবলৈ পাইছে খেজুৰ কি গোটেই ফ্ৰুটছ আছে কেক আছে চেণ্ডউইচ কল আপেল এয়া দেখিবলৈ পাইছে আপোনালোকক কৈ নাযাওঁ আপোনালোকে দেখিবলৈ পাইছে জুচ আছে বিভিন্ন ধৰণৰ এইবিলাক কৰ্ণফ্লেক্স আৰু এইফালে মই দেখাই আছোঁ আপোনালোকক চলে ভটোৰে তাৰপিছত ৱাও ইফালে আছে ভেজ কাটলেট আৰু উপমা দেখিবলৈ পাইছে তো দেখাই দিছোঁ প্ৰথমতে এইফালে আছে উত্তাপম চাম্বাৰ চাউথ ইণ্ডিয়াত আৰু চটে ভেজ আৰু ৰাইচ ক্ষীৰ ৱাও কেনেকুৱা ধুনীয়া ধুনীয়া বস্তু একদম এই গোটেইখিনি খালে দেখোন চেজ হৈ যাম মই গ্ৰিল চিকেন বইল এগ তো এনেকুৱা হেভি ব্ৰেকফাষ্ট যদি গোটেইকেইটা খাই দিওঁ অৱস্থা বেয়া হৈ যাব ময়ো একদম প্লেট ফুল কৰি লৈ পেলাই এয়া ষ্টাৰ্ট কৰি দিছোঁ মোৰ ব্ৰেকফাষ্ট আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব বহুত দীঘল এটা ইভেণ্ট মই কম সময়ৰ ভিতৰত আপোনালোকৰ মাজলৈকে লৈ আহিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভাল পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট এটা কৰি জনাই দিব নেক্সট ভিডিঅ'ত লগ পাম ভিজিট কৰিব এৰমা ৰেচিডেঞ্চিৰ নতুন ৰেষ্টুৰেণ্টখনত